হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে, মোৰ ভাল। তো এয়া ভিডিঅ'টো দেখিবলৈ পাইছে, এয়া মোৰ ওচৰত এডিনিয়াম, যিটো 3 মাহৰ আগত এটা ভিডিঅ' দিয়া হৈছিল কেনেকৈ মই এডিনিয়ামটো কাটি বনচাই তৈয়াৰ কৰিছিলোঁ। আৰু বনচাই কটাৰ পিছত 3 মাহৰ পিছৰ আপডেট এয়া চাব পাৰে, কিমান কলি আহিছে চাব পাৰে। বহুতো কলি আছে, বাকীখিনি তেতিয়ালৈকে ফুলটো অহা নাই, কিছুমান মেচিয়ৰ হৈছে, ফুলটো ফুলিছে, কি সুন্দৰ ফুলি চাব পাৰে। যিহেতু বনচাই বনাই থৈছিলোঁ, ইয়াৰ তলত কিমান গ্ৰ'থ হৈছে। ফুলটো ড্ৰপ হোৱাৰ পিছত মই দেখাম আপোনালোকক, তো চাব পাৰে। এইটো বনচাই কি ধুনীয়া হৈছে, সুন্দৰ। ইয়াৰ কালাৰ চাব পাৰে, কি সুন্দৰ কালাৰ। এয়া চাওক, এইটো বনচাই চাব পাৰে। এইটো 3 মাহৰ পাছৰ আপডেট হয়। তো আৰু এটা আছিল বনচাই, ইয়াতো ব্ৰাঞ্চ মাৰিছে, নতুনকৈ এৰিছে, ইয়াত ফুল আহিবতো ষ্টাৰ্ট কৰিছে। তো আপোনালোকে মোৰ আগত যদি ৰিলটো চাইছিলে বা ভিডিঅ'টো চাইছিলে, নহ'লে চাব কেনেকৈ বনচাই ৰেডি কৰিব পাৰি। এতিয়া মোৰ বনচাই ৰেডি হৈছে অলম'ষ্ট, চাব পাৰে। কৰ্টেক্সটো বহুত সুন্দৰ চেহেৰা হৈছে। এইটো চব কৰ্টেক্স, ইয়াক মই সমানতে কাটি পেলাইছিলোঁ। তাৰ পাছৰ আপডেট তো কেনেকুৱা লাগিছে জনাব দেই গাইজ। আৰু ভিডিঅ' দিয়া মোৰ বহুত দেৰি হৈছে, তো বেয়া নাপাব। এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' মই দি থাকিম। আৰু ভিডিঅ'সমূহ চাই যদি ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানতে, বাই বাই।